Hello everyone, welcome to Career Hub Assam. এটা বহুত ভাল সেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি আহিছে ইলেক্ট্ৰনিক কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড তো এইটো এটমিক এনাৰ্জি আণ্ডাৰত পৰে ডিপাৰ্টমেণ্টটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি যোনবোৰ গ্ৰেজুৱেট ইঞ্জিনিয়াৰ আছা তোমালোকৰ কাৰণে এইটো বেষ্ট অপৰচুনিটি হয় নিয়াৰ এবাউট 80টা পোষ্ট ওলাইছে 80টা পোষ্ট ইমানকেইটা ছেক্টৰত electronics, instrument, information technology, mechanical, electrical, civil, chemical. Payment size है pay scale 40,000 वो 1,40,000. आरु सबसे interesting part की first dip हो बोले कि वो 60% mark aggregate थकी बोले कि वो in relevant branches to apply for this position. Upper age limit 27 years है तथापिও जा caste আছে কোনোবা ST হ'ব পাৰে কোনোবা OBC হ'ব পাৰে তাৰ বিনিময়ও এটা সময়সীমা আৰু বঢ়াই দিয়া হৈছে যাতে তোমালোকে সবে এপ্লাই কৰিব পাৰা তো আমি হেকিনো চাম তো পোষ্টটোৰ হ'ল নাম গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি পোষ্ট হয় ঠিক আছে আৰু কিছুমান বহুত ইন্টাৰেষ্টিং কথা ইয়াত দিছে ডিটেইলত যে ফাৰ্ষ্টটো হ'ল ইঞ্জিনিয়াৰিং পাছ কৰিব লাগিব আৰু যদি পাছ কৰিলা ফাইনেল ইয়াৰৰ মাৰ্কশ্বিটটো পাবলৈ আছে হিমানটোতে এপ্লাই কৰিব পাৰা আৰু যদি মানে তুমি যদি 5th সেমত আছে 4th সেমত আছে তেনেহলে তুমি এলিজিবল নহয় এপ্লাই কৰিবলৈ ঠিক আছে এইটো হ'ল তোমাৰ ৰেমুনাৰেশনটো কিমান দিব ইন্টাৰেষ্টিং কথা হ'ল ইয়াত সব বন্ড লিখি থৈছে বন্ড মানে কি কৈছে যে যোন ক্যান্ডিডেট সিলেক্ট হ'ব 4 বছৰৰ কাৰণে বন্ড সাইন কৰি কিনে দিব লাগিব যে আমি চাকৰিটো নেৰু 4 বছৰৰ কাৰণে সেইটো এটা ইন্টাৰেষ্টিং বস্তু দিছে তাৰপাছত এইটো এজ ৰিলেক্সেশন যোনটো হয় সৰি এজ ৰিলেক্সেশন ক্যাটেগৰি ওয়াইজ এইখিনি পোষ্ট 80টা পোষ্টত জেনাৰেলত 38টা পোষ্ট আছে EWS ইকোনমিক্যালি উইকাৰ সেকশন 8 আদাৰ ব্যাকওয়াৰ্ড ক্লাস 22 শিডিউল কাষ্ট 10 শিডিউল ট্ৰাইব দুটা পোষ্ট তেনেকৈ গোটেইটো ভাগ বিতৰা কৰি কিনে দি দিছে ইলেক্ট্ৰনিক্সক এটা পোষ্ট আছে ইনস্ট্ৰুমেন্টক এটা পোষ্ট আছে কাক ভাগ কৰি দিয়া হৈছে তো হেতু এটা আছে প্লাস এইটো এজ লিমিট relaxation যোনটো দিয়া হৈছে 5 years for SC and ST 3 years for OBC NCL নহলে নহব OBC NCL লাগিব ঠিক আছে upper age limit for future relaxation by 10 years for person with disabilities কিছুমান ডিসেবিলিটি থাকে মানুহ ডিসেবিলিটি থকা মানুহ থাকে যাৰ 10 বছৰৰ আৰু এক্সট্ৰা 27 years plus 10 মানে 37 years লৈকে এলিজিবল হয় এপ্লাই কৰিবলৈ আৰু 5 years for the candidate who ordinarily belongs to domicile of Jammu and Kashmir 1980 বা 1989 থকা মানুহৰ কাৰণে 5 years relaxation দিছে তাৰ মানে 27 plus 5 32 years লৈকে দিব পাৰিবা first class with 60% mark লাগিব second class ইয়াত চোৱা second class with 50% mark ST and SC কাৰণে eligible হোৱা তাৰ মানে তুমি যদি জেনাৰেল হোৱা তুমি যদি OBC হোৱা তুমি ফাৰ্স্ট ক্লাস পাবই লাগিব ফার্স্ট ক্লাস ইঞ্জিনিয়ারিংত পালেহে তুমি এপ্লাই কৰিব পাৰিবা বাট ইয়াত এটা পইণ্ট দিছে যে সেকেন্ড ক্লাস যোনে পাস কৰিছে ST আৰু SC তোমালোকৰ কাৰণে মজা একদম বেষ্ট অপৰচুনিটি তোমালোকে সেকেন্ড ক্লাস 50% যদি পাইছা ইঞ্জিনিয়াৰিংত তোমালোক এলিজিবল আছে এপ্লাই কৰিবলৈ ইয়াত এটা বহুত ধুনীয়া কথা লিখি দিছে তাৰপিছত মোড অফ এক্সামিনেশ্যন কম্পিউটাৰ বেছড টেষ্ট হ'ব আৰু পাৰ্সোনেল ইণ্টাৰভিউ হ'ব তাতে ভাগ বিতৰা কৰি দিছে যে 85% মানে 85 ওয়েটেজ দিয়া হ'ব computer based examination of 15 portion diya hobo personal interview aru the candidate has to secure minimum 50% mark in each factor of the selection and 60% overall to be considered for selection of the candidate mane duita exam na 60% paboi lagibo jodi 100 marks exam hoise 60% paboi lagibo duita milai kine নহলে তুমি selection na paba tar pasot ধৰা এতিয়া 1000 পোষ্ট আছে যেনেকৈ 80টা পোষ্ট আছে নহয় জানো 80টা পোষ্ট আছে তেনেহলে 4 টাইমছ বেছি ক্যান্ডিডেট মাতিব 1 হ'ল 80 আৰু 4 যে কিমান 32 মানে 320টা ষ্টুডেন্ট মাতিব কিহৰ কাৰণে ইন্টাৰভিউ কাৰণে তো একদম লাগি যাব লাগিব ভালকে পঢ়িব লাগিব আৰু ভালকে প্ৰিপাৰেচন কৰিব বিকজ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি আৰু মোস্ট ইন্টাৰেষ্টিং পাৰ্ট হ'ল এটো ডিপাৰ্টমেন্ট অফ এটমিক এনাৰ্জি কিমান মজা সেগমেন্টত কাম কৰিবলৈ পাবা নতুন ইনোভেশন যি হৈ আছে যাব লাগে নতুন বস্তু শিকিব পাবা নতুন
একদম আৰু সেইখিনি হ'ল কম্পিউটাৰ বেছ টেষ্ট কম্পিউটাৰ বেছ টেষ্ট ক'ত হ'ব এতিয়া অসমৰ আমাৰ কাৰণে ওচৰ কি হ'ব কলকাতা আমি কলকাতাত এপ্লাই কৰিম আমাৰ লোকেশ্যন হ'ব এক্সামিনেশ্যন চেণ্টাৰ বা কোনোবা বাহিৰত আছে তোমালোকে এপ্লাই কৰিব পাৰা নিজৰ চাই কিনে কিন্তু মোৰ অসমৰ কাৰণে মই নৰ্থ ইষ্টৰ কাৰণে বা আমাৰ ইয়াৰ ফালৰ মানুহৰ কাৰণে বিকজ মই এইটো লেংগুৱেজ বেৰিয়াৰ মই কৈ দিছোঁ বিকজ মই কমপ্লিট ভিডিঅ' ট্ৰান্সক্ৰিপ্টেড নহয় অনলি এছামিছ লেংগুৱেজ বিশেষকৈ মই লোকেল মানুহৰ কাৰণে এই ভিডিঅ'টো বনাওঁ তো CBT শ্বেল বি মাল্টিপল চইচ টাইপ মানে কম্পিউটাৰ বেছড এক্সামটো কেনেকৈ হ'ব 120 মাৰ্কছৰ 20 মিনিটছৰ এক্সামৰ 100 কুৱেশ্যন থাকিব ঠিক আছে আৰু বাকী এই সব যি মই ডকুমেণ্ট দেখাই আছোঁ বা অফিচিয়েল নটিফিকেশ্যন বা অফিচিয়েল ৱেবছাইট ক'ত গৈ এপ্লাই কৰিব লাগে কিমান ফিজ হয় ফিজটো মই দেখাই দিছোঁ ফিজ কিমান 1000 ৰুপিজ 1000 ৰুপিজ লাগিব ফিজ আৰু no payment of fees in the rejection ST/SC offer regular which will fixed term contract stipulated age are exempted মানে ST/SC PWD officer of defense ECIL যদি থাকা কন্ট্ৰেক্টটো যদি আছা ECIL ইলেক্ট্ৰনিক্স কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড এই কোম্পানীটোতে যদি কন্ট্ৰেকচুৱেলটো কাম কৰি আছে তোমালোকক exempted আছা from paying the examination fee ঠিক আছে বাট জেনেৰেল অবভিয়াসলি তোমালোকক exempted নাই 1000 ৰুপিজ দিবই লাগিব ঠিক আছে আৰু কমপ্লিট ডিটেইলছখিনি ফৰ্ম ফিল আপ কৰোঁতে ভালকৈ ফিল আপ কৰিবা অনলাইন মোড অফ পে'মেণ্ট অনলাইন মোডত ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু 1000 ৰুপিজ এপ্লিকেশ্যন ফি আছে এইটো ক'ত গৈ ডিপজিট কৰিব লাগিব যদি নেট বেংকিং আছে নেট বেংকিঙত পে'মেণ্ট কৰিব লাগিব ঠিক আছে এই লিংকটো দি দিছে এইটোত পে'মেণ্ট কৰি চালান যোনটো আহিব এই চালানটো গৈ কিনে ফিল আপ কৰিব লাগিব সেই ডকুমেণ্টখন যোনটো ফিল আপ কৰিবা বহুত ইণ্টাৰেষ্টিং কথা লিখা আছে এইটো অকণমান কমপ্লিকেটেড হয় এক্সামিনেশ্যন পে'মেণ্ট নকৰাকৈ নাথাকিবা পে'মেণ্ট নকৰিলে কিন্তু ছাকচেছফুল নহ'ব আৰু তোমাৰ এডমিট নাহিব কেঞ্চেল হৈ যাব কমপ্লিট এপ্লিকেশ্যনটো আৰু এইবোৰ যি গোটেই ডকুমেণ্টটো মই ইউটিউব ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু এপ্লাই কৰা যোনবোৰ লিংক আছে বা এইটো ইয়াত গৈ তোমালোকে লিংক এপ্লাই কৰিব লাগিব ক্লিক হিয়াৰ টু এপ্লাই এইটো লিখি থৈছে তো এইটো লিংকো মই ইউটিউব ডেছক্ৰিপশ্যনত দি দিছোঁ তোমালোকে ক্লিক কৰা আৰু নিজে চাই লোৱা কমপ্লিট ডিটেইল ঠিক আছে আৰু ভিডিঅ'টো লাইক কৰা শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰা এনেকৈ আৰু ভিডিঅ' আহি আছে কমপ্লিট আৰু নতুন যি পষ্ট ওলাইছে নতুন যি ভাল চাকৰি ওলাইছে ইঞ্জিনিয়াৰৰ কাৰণে কওক গ্ৰেজুৱেটৰ কাৰণে কওক গোটেই ভিডিঅ' আহি থাকিব এইখন চেনেলত চবে লাইক কৰা শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰা আৰু যাৰ বন্ধু আছে তোমালোকে ইঞ্জিনিয়াৰিং পঢ়িছে যোনে এতিয়া পঢ়ি ওলাইছে বা যোনে ইণ্টাৰেষ্টেড আছা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ তো লাগি যোৱা এইটো ভিডিঅ'টো তাহাঁতক শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাবা ঠিক আছে থেংক ইউ ভেৰি মাছ